মানে পুলিচক দেওয়া হয়েছে কেসটো, তথাপি এতিয়ালৈকে আমার তাত গই মানে এতিয়ালৈকে কোনো হুদপুজ করা নাই। আৰু যোৱা কেইদিনমান আগত এছপি ছাৰে যেনেকৈ মানে প্ৰেছমেটটো দিলে, সেই প্ৰেছমেটত মানে কৈছে যে মানে যিটো পষ্টমৰ্টম ৰিপৰ্ট, সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমাৰ সন্দেহ আছে আৰু আমি সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমি সন্তুষ্ট নাই। তো আমাৰ পৰিবাৰ হৈ আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক এই কেছটোক মানে CBI তদন্ত মানে দিব লাগে, CBI তদন্ত আমাক লাগে। সময় গগৈ যে দুখীয়া নিচলাক ইমান সহায় কৰিব পাৰে, ডিম্পুৱে কিয় নোৱাৰে? আজিলৈকে তুমি ক'ব পাৰিবানে সময় গগৈৰ দৰে নোৱাৰিলেও কোনোবা এঘৰ অন্তত দুখীয়া নিচলা মানুহৰ ঘৰত গৈ পেলাই খবৰ লৈছো বা সহায় কৰিব পাৰিছো বুলি? কিয় নোৱাৰা? যদি সময় গগৈ পাৰে তুমি কিয় নোৱাৰা? কাৰণ তোমাৰ মনে নকয়, সময় গগৈ মনটোৱে কয়, সময় গগৈৰ মনৰ লগত তোমাৰ মনৰ তুলনা নহয়। নমস্কাৰ। কোকৰাঝাৰত যিটো ঘটনা হৈছিলে চালাগাটি ঢোলমাৰা গাঁৱত পানী পুখুৰীত দুজন আমাৰ বিদ্যালয়ৰ ছাত্ৰীক হত্যা কৰা হৈছিল। সেইগৰাকীৰ বৰ্তমান কি সুবিধা লৈছে তো আপোনালোকে সুধি আছিলে, তো মই আপডেট আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিলোঁ। এই দুজন ছাত্ৰীৰ বাবে ন্যায় পাব না নাই, মানে জাষ্টিচ পাব নে নাই, সকলোৱে চিঞৰি আছে যে এই দুজনক শাস্তি দিবই লাগিব, যিটো আমাৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ঠিক তেনেদৰে আমি ন্যায় পাব লাগিব। যিটো ছাত্ৰীগৰাকীৰ মায়েক মানে মা, তাৰো মানে জাষ্টিচৰ বাবে চিঞৰি আছে, আমাক জাষ্টিচ লাগিব। ঠিক আছে, দুজন ছাত্ৰীক হত্যা কৰিছে, আমি ইমান যে দুখ কৰিছোঁ যে কোনোবা মানুহক যদি হত্যা কৰে তেনেহ'লে আমি হঠাৎকৈ ন্যায় কিয় নাপায়? যদি মানুহক হত্যা কৰিব পাৰে তেহেঁতক কিয় কিবা জেলত ৰাখি থৈ কি লাভ? কিবা এটা শাস্তি দিয়ক, কিবা ন্যায় দিয়ক। যেনেকৈ জুবিনদা আজিলৈকে ন্যায় পোৱা নাই। আজি জুবিনদাৰ এবছৰ হ'বগৈ, কিন্তু জুবিনদাৰ কিয় ন্যায় পোৱা নাই? সেই ছাত্ৰীগৰাকীও ন্যায় নাপাবই চাগে। মইতো ভাবিছোঁ মানে ন্যায় বুলি কোৱা শব্দটো পাহৰিয়ে যাব লাগে, যদি জুবিনদাৰ ন্যায় নাপায় আৰু এই দুজনগৰাকী ছাত্ৰীয়ে ন্যায় নাপায়। ঠিক আছে, আমি যিটো ঘটনা শুনি আছিলোঁ কোকৰাঝাৰ বা চিৰাঙত এনেকুৱা এটা কিবা ধৰ্ষণ কৰিলে বা কাকবা হত্যা কৰিলে, এইবিলাক মানে বাঢ়িয়ে যাই আছে ন, দিনটো দিন বাঢ়ি যাই আছে। কাকবা হত্যা কৰা, কাকবা কিডনেপ কৰা, কেনেকৈ যে সুবিধা আমি কৰিব পাৰিম যে হত্যা কৰা বা কিডনেপ কৰা আমি কমাই যাব কেনেকৈ পাৰিম। আমাৰ অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে এইবিলাক ঘটনা আমাৰ অসমত বাৰে বাৰে হ'ব নালাগে। আমি এইটো অনুৰোধ কৰিছোঁ যাতে অসম চৰকাৰে এইটো সুবিধা কিবা এটা কৰি দিব পাৰে। কিয়নো আমি ইমান ডাঙৰ ঘটনাবোৰ শুনি থাকিলে সকলো মানুহৰ চকু পানী ওলাব, আৰু বহুত ছাত্ৰ ছাত্ৰী আছে এনেকৈ ভয় কৰিব লগা আছে। স্কুলত যায় বা কলেজত যায়, আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে কিবা এটা ড্ৰিমছ বা ফিলিংছ লৈ স্কুলত যায়, কিন্তু আমাৰ এনেকুৱা এটা মানুহ আছে, মানুহে মানুহক হত্যা কৰিব পাৰে। ইমান যে কি ক'ব পাৰিম, যেনেকৈ জুবিনদাক মানুহে মানুহক হত্যা কৰিলে। ঠিক আছে, এতিয়া জাষ্টিচ পাবনে নাই তো আপোনালোকে জাষ্টিচ লিখি দিব, জুবিনদাৰ বাবেও লিখি দিব আৰু এই দুজন ছাত্ৰীৰ বাবেও লিখি দিব। এতিয়া পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই ল'বা ছাত্ৰীগৰাকীৰ মাকে কি ক'লে আৰু জাষ্টিচ কেনেকৈ হত্যা কৰিলে, পুখুৰীৰ মাজত কেনেকৈ পেলাই থ'লে, আপোনালোকে নিউজত চাই ল'ব। মই আপডেট এটা লৈ আনিছোঁ, সম্পূৰ্ণকৈ চাব দেই ভিডিঅ'টো শেষলৈকে। তো থেংক ইউ ছ' মাছ। আপোনালোকে মোৰ ভিডিঅ'ত এনেকুৱা সম্পূৰ্ণ চাই আৰু লাইক কৰি দিব। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলো ল'ৰা ছোৱালীবিলাকে ছেভ কৰি থাকে। শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। মই দুটাকৈ আপডেট লৈ আহিছোঁ, এটা ডিম্পু দাৰ বাবে মই এটা আপডেট লৈ আহিছোঁ। মানে ডিম্পু দাৰ ভিডিঅ'ত এই কেইদিনমান বহুত মানে নিগেটিভ কমেণ্ট আহি আছে দেই, আপোনালোকে গম পোৱাই চাগে। আজি যদি গম নোপোৱা মোৰ ভিডিঅ'ত গম পাই যাবা যে কিয় নিগেটিভ কমেণ্ট দিছে আমাৰ ডিম্পু দাক। আপোনালোকে চাই ল'ব ভিডিঅ'ত। মানে নলবাৰীত এজন দুখীয়া ঘৰত সময় গগৈ সময়দা আহিছিল আৰু ঘৰ বাৰী বনাই থৈ গ'ল। সেইকাৰণে কৈছে যে ডিম্পু দাই নলবাৰীত থাকি নিজৰ ঠাইত থাকি কিয় এনেকুৱা এটা কোনোবা গৰীব দুখীয়া মানুহক হেল্প কৰিব নোৱাৰিলে। আৰু সময়দা আমাৰ দূৰৰ পৰা আহি নলবাৰীত যে ঘৰ বনাই গ'ল, এই ঘৰবাৰীটো কোনে ডিম্পু দাই কিয় দেখা পোৱা নাছিলে? নলবাৰী মানুহে নলবাৰীত থাকি কিয় দেখা পোৱা নাছিলে? কিয় হেল্প কৰিব নোৱাৰে ডিম্পু দাই?
ইমান ইউটিউবত দূৰে দূৰে জাগাত মানে ড্ৰাইভিং কৰে বা ভিডিঅ'ৰ বাবে বনাবলৈ যায়, কিয়নো এজন মানুহক হেল্প কৰিব নোৱাৰিলে ডিম্পু দাই, এনেকুৱা এটা কথা নিগেটিভকৈ কমেণ্ট কৰি দিলে। আৰু সেইবাবে মই আপডেট লৈ আহিলোঁ, কি কৈছে ডিম্পু দাৰ বাবে আৰু সময় দাৰ বাবে কি কথা ক'লে আপোনালোকে এই ভিডিঅ'ত চাই ল'ব দেই। ঠিক আছে, চাই লোৱা এতিয়া। কৈছে যে উইটনেছৰ কথাটো যে ৰমিলা কুজুৰে ৰমিলা নামৰ যিজন উইটনেছ আছে সেই কৈছে যে তাই বোলে পুখুৰীত নমাটো দেখিছে। কিন্তু তাত আৰু আমাৰ গাঁৱৰ মানুহ দেখিছে যে যেতিয়া নেকি সেই কেছটো মানে ৰমিলাই দেখিছে, তেতিয়া কিন্তু আমাৰ গাঁৱৰ মানুহও মানে এজন দেখিছে যে ৰমিলা কুজু সেই পুখুৰীৰ ওচৰত মানে এই ৰমিলাক মানে মানুহটো পুখুৰীৰ ওচৰত থিয় হৈ আছিল। তো কথাটো হ'ল যে এতিয়া যদি মানে পুলিচক দেওয়া হৈছে কেছটো, তথাপি এতিয়ালৈকে আমাৰ তাত গৈ মানে এতিয়ালৈকে কোনো সোধপোছ কৰা নাই। আৰু যোৱা কেইদিনমান আগত এছপি ছাৰে যেনেকৈ মানে প্ৰেছমেটটো দিলে, সেই প্ৰেছমেটত মানে কৈছে যে মানে যিটো পষ্টমৰ্টম ৰিপৰ্ট, সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমাৰ সন্দেহ আছে আৰু আমি সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমি সন্তুষ্ট নাই। তো আমাৰ পৰিবাৰ হৈ আমি চৰকাৰক দাবী জনাইছো যে আমাক এই কেছটোক মানে CBI তদন্ত মানে দিব লাগে, CBI তদন্ত আমাক লাগে। সেইটোৱে হয়, আজি আমি ইয়াতে অনামিকা বাৰাৰ মা FIR-টো দিছে, যাতে মানে আগন্ত যিটো আমাৰ আৰু মানে কিবাটো হ'ব সেইটো যাতে আৰু ভালদৰে যাতে আমাৰ পুলিচ প্ৰশাসন হয় ভালকৈ যাতে আমি আৰু তদন্ত বিচাৰো। আৰু যিটো পষ্টমৰ্টম ৰিপৰ্ট, সেই ৰিপৰ্টটো এই ৰিপৰ্টত আমি সন্তুষ্ট নহয় ফেমিলিয়ে। যেটো আৰক্ষীয়ে তদন্ত কৰাৰ পিছত প্ৰেছ মিটত তেওঁলোকে ক'লে এই সন্দৰ্ভত আপোনালোকে সন্তুষ্ট নহয় নেকি? নহয়, সেইটো আমাৰ মতে এতিয়ালৈকে আমি পুলিচক যাই দেখা নাই যে সেই যিটো জাগাত ঘটনা হৈছে সেই ঘটনাত যাই যে মানে কাৰোবাক সোধপোছ কৰিব, কাৰোবাৰ লগত মানে ৰিলেটিভ তাততো বহুত মানুহ আছিল, সেই মানুহবিলাক যে সুধিব মানে যোনটো জাগাত হৈছে ঘটনাৰ হোৱাৰ সময়ত তাত অফিচ আছে, এই অফিচতো মানুহবিলাক আছিল, তাত নিশ্চয় কিবা এটা সিহঁতে জানে। এই মানুহবিলাকক কোনো সোধপোছ এতিয়ালৈকে কৰা নাই। তো তাৰ কাৰণে আমি যাতে পুলিচ প্ৰশাসনক মানে আমি আৰু ক'বলৈ বিচাৰো যাতে এই কেছটো আজি যে দিছে যাতে ভালদৰে যাতে মানে তদন্ত কৰিব লাগে। FIR দিয়া হৈছে, মই এই যি ৰিপৰ্ট আহিছে এই ৰিপৰ্ট মই সন্তুষ্ট নহয় আৰু সন্তুষ্ট নহওঁ মানে আৰু নহওঁ কেতিয়াও। সেইকাৰণে যাতে মোৰ ছোৱালীক মোক ন্যায় লাগিব, যাতে SP মহোদয় আগবাঢ়ি পিছত যে সিহঁতক অধিক কিবা তদন্ত দিব বুলি বিচাৰো। সেইকাৰণে মই আজি FIR-টো দিয়া হৈছে, এইটোৱে মোৰ কথা। মই আৰু ক'বই মোৰ অন্তৰৰ পৰা ওলাই নাই, মোক মানে কেনেকুৱা লাগিছে মই ক'বই নোৱাৰো। মানে এইটোতে মই যি ক'ব লগা আছে মোৰ ভাইটি কৈ দিছে, মানে এইটোৱে কথা। মুখ্যমন্ত্ৰীক আহ্বান জনাও যে মুখ্যমন্ত্ৰীয়েও যাতে কিবা তদন্ত দিব আৰু ক'ব বুলি মই বিচাৰিছো, মোৰ ছোৱালীক যাতে ন্যায় দিব। এইকাৰণে মই CBI ছাৰক কওঁ যে CBI-ৰ পৰা কিবা তদন্ত দিব বুলি মই বিচাৰিছো। মানে মোৰ ছোৱালীক মোক ন্যায় লাগিব, তেতিয়াই মোৰ আত্মাটো কিবা শান্তি পাব আৰু মোৰ ছোৱালীও আত্মাটো শান্তি হ'ব, যাতে আগৰ পিনে আৰু এই বিলাক হৈ নাযায় বুলি মই এইটোৱে মই কিবা দাবী জনাইছো, যাতে মোৰ ছোৱালীক যাতে ন্যায় পাওক বুলি মই আহিছো আজি ইয়াতে। এইটোৱে মোৰ কথা। তই সময়ৰ দৰে কিয় মানুহক হেল্প কৰি ঘৰ বনাই নিদিয়, দোকান বনাই নিদিয়? কিয় সময়তো নলবাৰীত আহিও তহঁতৰ দোকান বনাই থৈ গ'ল, তই কিয় দেখা নাছিলি? তো এই টাইপৰ কমেণ্ট মই দুদিনমানৰ পৰা বহুত পঢ়ি আছোঁ। মানে মোক লৈ এটা সম্পূৰ্ণ নিগেটিভ এটা সেই সোমাই গৈছে। তো যিহেতু মই খোলা মনৰ মানুহ, ইউটিউব যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এই প্ৰশ্নটো আমাৰ মনতো উদয় হয়, মানে আমাৰ মনলৈ আহে যে সময় গগৈ যে দুখীয়া নিচলাক ইমান সহায় কৰিব পাৰে, ডিম্পুৱে কিয় নোৱাৰে? আজিলৈকে তুমি ক'ব পাৰিবানে সময় গগৈৰ দৰে নোৱাৰিলেও কোনোবা এঘৰ অন্তত দুখীয়া নিচলা মানুহৰ ঘৰত গৈ পেলাই খবৰ লৈছো বা সহায় কৰিব পাৰিছো বুলি? কিয় নোৱাৰা? যদি সময় গগৈ পাৰে তুমি কিয় নোৱাৰা? কাৰণ তোমাৰ মনে নকয়, সময় গগৈ মনটোৱে কয়, সময় গগৈৰ মনৰ লগত তোমাৰ মনৰ তুলনা নহয়। কিন্তু কি জানানে, তোমাক যিমান মানুহে চিনি পায় হয়তো সময় গগৈক সিমান মানুহে চিনি নাপায়। কাৰণ চোৱা,
তোমাৰ ফলোৱাৰ্ছৰ সংখ্যা 1.7 মিলিয়ন আৰু সময় গগৈ ফলোৱাৰ্ছৰ সংখ্যা চোৱা 1.3 মিলিয়ন। তথাপিতো কিন্তু সময় গগৈ সমাজৰ বাবে যিমানখিনি কৰি দেখুৱাইছে তুমি তাৰ আধা অংশও আজিলৈকে কৰি দেখুৱাব পৰা নাই। কিন্তু হয়তো ডিম্পু বহুত ফেমাছ, সময় গগৈতকৈ ফেমাছ, কিন্তু সময় গগৈৰ দৰে ডিম্পুৱে আজিলৈকে পুণ্য কাম কৰিব পৰা নাই। আচলতে কি জানা, সময় গগৈ হৈছে সমাজৰ বাবে এজন আদৰ্শ লোক আৰু ডিম্পু হৈছে এজন বিজনেছমেন। ডিম্পুৱে নিজে বিজনেছ কৰি ভাল পায়, নিজকে বিলাসী কৰি ভাল পায়, ডাঙৰ ডাঙৰ অট্টালিকাত থাকি ভাল পায়, ডাঙৰ ডাঙৰ গাড়ী মাৰ্চেডিছ লৈ পেলাই আমেৰিকা, লণ্ডন এইবোৰত ঘূৰি ভাল পায়, কিন্তু দুখীয়া নিচলাক সহায় কৰি হয়তো তেওঁ বেয়া পায়। ডিম্পুৰ ওচৰত টাইম নাই, মানে ডিম্পুৰ ওচৰত সহায় কৰিবলৈ সময় নাই, তেওঁ সহায় কৰি অন্ততঃ তাৰমানে বেয়া পায়। কিন্তু সময় গগৈৰ ওচৰত সময় আছে, সেইবাবে তেওঁ দুখীয়া নিচলাৰ ওচৰত গৈ পেলাই সহায় কৰি ভাল পায়। এটা পৰিয়ালৰ ওচৰলৈ তেওঁ দুখীয়া পৰিয়ালৰ ওচৰলৈ সময় গগৈ এবাৰ গৈ এৰা নাই, 2-3বাৰ গৈ পেলাই সেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি যাবৰ কাৰণে সময় গগৈৰ ওচৰত সময় আছে, কিন্তু ডিম্পুৰ ওচৰত সময়ৰ অভাৱ। আচলতে কি জানেনে, যিয়ে পুণ্য কাম কৰে তেওঁক আচলতে খুব কম মানুহে চিনি পায়, আৰু যিয়ে বিলাসী জীৱন যাপন কৰি ভাল পায় তেখেতলোকক কিন্তু বহুত মানুহে চিনি পায়। ডিম্পু হৈছে নিজক ভাল পোৱা মানুহ আৰু সময় গগৈ হৈছে এজন ৰাইজৰ প্ৰেমিক। ডিম্পু হৈছে নিজক ভাল পোৱা, নিজক সময় দিব পৰা এজন মানুহ, আৰু সময় গগৈ হৈছে লোকক ভাল পাই, লোকক সময় দি লোকক সহায় কৰিব পৰা এজন আদৰ্শৱান মানুহ। জুবিন দাই কৈছিল যে টকা থাকিলে মানুহে সহায় কৰিব নোৱাৰে, ঠিক এই ডিম্পুৰ দৰেই। হয়তো আমি সকলোৱে দেখিছো যে সময় গগৈ এনেকুৱা এজন ল'ৰা, তাৰ গাত অকণমানো যে দুখীয়া চহকীৰ ভেদভাৱ কৰিব লাগিব তেনেকুৱা ধৰণৰ চিনচাপ নথকা এটা ল'ৰা। যেতিয়া দুখীয়া মানুহৰ ঘৰত কি সহায় কৰিবলৈ যায় সময় গগৈয়ে, তেতিয়া কিন্তু বোকা পানী গচকি যায়, একদম পেন ওপৰলৈকে কোচাই, ভৰিত চেণ্ডেল এযোৰো নাথাকে, তেনেকুৱা ধৰণে খোজকাঢ়ি গৈ সেই মানুহ ঘৰক সহায় কৰিবলৈ যায়। একদম একেবাৰে আলো উঠ, একেবাৰে দুখীয়া নিচলা এঘৰ ঘৰত গৈও কিন্তু সেই মানুহ ঘৰত গৈ সেই তাতে বহি মেলি ধুনীয়াকে সেই সুখ দুখৰ খবৰ লৈ পেলাই সহায় আগবঢ়োৱা এজন লোক সময় গগৈ। আৰু এই সময় গগৈক দেখি পেলাই কিন্তু বহুতো মানে আৰু দুজনমান উদীয়মান যুৱক আগবাঢ়ি অহা দেখিছো। হলে মানুহ এনেকুৱা হ'ব লাগে, যাতে আদৰ্শমান হ'ব লাগে, যাতে তেওঁক দেখি আৰু দুজন মানুহ ভাল কাম কৰিবলৈ আগুৱাই যায়। সঁচাকৈ সময় গগৈৰ তুলনা ডিম্পুৰ লগত কেতিয়াও হ'ব নোৱাৰে, কাৰণ সময় গগৈ সমাজৰ বাবে এনেকুৱা এজন আদৰ্শমান ব্যক্তি, ডিম্পুৰ তাৰ তুলনাত একোৱেই নহয় বুলি মই ভাবো। আপোনালোকৰ মতামত কি, মোৰ কথাটো সত্য নে অসত্য, কমেণ্ট কৰি জনাব।